নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান বাস্তু ৰাশিফল সম্বন্ধীয় ভিডিঅ' আলোচনা কৰোঁ। বলক তেন্তে আজি ভিডিঅ'ত জানি লওঁ কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে 22 অক্টোবৰ তাৰিখে আৰু তেওঁলোকৰ ভাগ্যফলনো কেনেকুৱা হ'ব। কিন্তু তাৰ আগতে জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধু-বান্ধৱীসকল কেইটামান ৰাশিৰ বিশেষ ধৰণৰ উন্নতি হ'বলৈ গৈ আছে। তেওঁলোকৰ আচৰিত ধৰণৰ ভাগ্য পৰিৱৰ্তন হ'ব। জীৱনত আশানুৰূপ ফল লাভ কৰিব, মনৰ ইচ্ছা পূৰণ হ'ব, মনে বিচৰা ফল লাভ কৰিব, যি কামত হাত দিব তাতে সফল হ'ব পাৰিব। ঘৰ সংসাৰতো শান্তি থাকিব, প্ৰেম প্ৰণয় দাম্পত্য স্বাস্থ্য শিক্ষা কেৰিয়াৰ চাকৰি ব্যৱসায় সকলোতে তেওঁলোকে উন্নতি কৰিব। মুঠতে চাবলৈ গ'লে তেওঁলোকে দিশে উন্নতি কৰিব। এই বিশেষভাৱে উন্নতি লাভ কৰা ৰাশিকেইটা হৈছে সিংহ, কুম্ভ, মেষ আৰু বৃষ ৰাশি। বন্ধু-বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় যদি ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।